ধুনীয়া লাগিছে ন? ইমানেই কৰোঁ ইমানেই ৰঘু দানৰ ৰাক্ষসবিলাকে আহি আমাক অপকাৰ কৰে। যত কুণ্ড আহি মাথাত লৈ যত কুণ্ডত শিক্ষা ত্যাগ কৰে বিভিন্ন হুলস্থুল কৰিব আমি যজ্ঞ কৰিবলৈ শান্তি পোৱা নাই। গতিকে আপুনি আমাক যজ্ঞ কৰিবৰ কাৰণে এতিয়া ভগৱান কৃষ্ণই নামেই বোলক আন যজ্ঞই বোলক কৰিবৰ কাৰণে আমি যেনেকৈ এজন নেতা নিৰ্বাচন কৰোঁ, নেতাজনক দায়িত্ব দিওঁ, তেনেকৈ সেই যজ্ঞ কৰিবৰ কাৰণে এজন পুৰোহিতৰ প্ৰয়োজন। তাৰ লগতে আৰু 5জন আছে, সেইখিনি বহল মই নকওঁ। বশিষ্ঠই ক'লে চোৱা নিবি মোক তোমাতকৈ আগতে 500 বছৰীয়া এটা যজ্ঞ কৰিবৰ কাৰণে ইন্দ্ৰই নিমন্ত্ৰণ কৰিছে। গতিকে মই ইন্দ্ৰৰ যজ্ঞটো কৰিব লাগিব। আমাৰো ভকতসকলক যদি দুঘৰৰ নাম একেলগে হৈছে, প্ৰথম নিমন্ত্ৰণ কৰা ঘৰলৈহে যাব চাগে, নাজাব পিছৰ ঘৰলৈ নাযাব। প্ৰথমতে নিমন্ত্ৰণ কৰি দিছে, নিমন্ত্ৰণ যাম বুলি কৈ থৈছে। গতিকে বশিষ্ঠই নিমিয়ে ভাবিলে যে বশিষ্ঠই 500 বছৰীয়া যজ্ঞটো কৰি আহি মোৰ যজ্ঞৰ কাৰণে বহুত দিন পাৰ হৈ যাব। গতিকে মই এটা বেলেগ কাম কৰোঁ বুলি গৌতম মুনিক যজ্ঞ কৰিবৰ কাৰণে নিৰ্বাচন কৰি যজ্ঞ আৰম্ভ কৰিছে। ইতিমধ্যে বশিষ্ঠই আহি দেখিছে 500 বছৰীয়া যজ্ঞটো কৰি যে নিমিয়ে গৌতম মুনিক পুৰোহিত নিৰ্বাচন কৰি যজ্ঞ কৰি আছে। বশিষ্ঠ মুনি যি সময়ত উপস্থিত আছিল, সেই সময়ত নিমি টোপনিয়াই আছিল। বশিষ্ঠৰ খং উঠি নিমিক অভিশাপ দি দিলে। লগে লগে বশিষ্ঠকো কিন্তু অভিশাপ দিলে, যিহেতু নিমি ভকত আছিল। বোলে তুমিও দেহহীন হৈ যোৱা, বীৰ্যহীন হৈ যোৱা। বোলে দুয়োৰে অভিশাপে কাম কৰিলে। উৰ্বশীক দেখি মৃত্যাবৰণৰ বীৰ্যপাত হ'ল, তাৰ পৰাই বশিষ্ঠৰ পুনৰ্জন্ম হ'ল। আৰু ইফালে নিমিৰ দেহটো তাতে সুগন্ধি পাত দৰৱ পাতি দি ৰাখি থৈ দিলে। যজ্ঞ শেষ হ'বৰ সময় হ'ল। দেৱতাবিলাকে যজ্ঞৰ ভাগ ল'বৰ কাৰণে আহিল। তেতিয়া যিসকল ঋষিৰ ভগৱানৰ লগত থকা ঋষিৰ পুৰোহিতৰ লগত থাকে, আৰু 5জন বুলি কৈছোঁ মই, সেইসকলে দেৱতাসকলক ক'লে যে দেৱতাসকল, যিহেতু নিমি ইতিমধ্যে দেহহীন হৈ গ'ল, গতিকে তোমালোকে নিমিক জীবিত কৰা, তাৰ পাছতে তোমালোকে যজ্ঞৰ আহুতি গ্ৰহণ কৰিব পাৰিবা, নহ'লে কোনে যজ্ঞৰ আহুতি দিব। গতিকে দেৱতাসকলে নিমিক জীয়াই দিবৰ কাৰণে সন্মুখৰ পৰা ক'লে যে দেৱতাসকল, আপোনালোকে মোক পুনৰ জীৱন নিদিব, যিহেতু আমাৰ আত্মাটো এই দেহটোৰ ভিতৰত সোমাই থাকি সংসাৰৰ জ্বালা যন্ত্ৰণা যিমান ভোগ কৰিছে, আত্মাই মুক্তি পাবলৈ বৰ অসুবিধা হৈছে। গতিকে আপোনালোকে মোক পুনৰ জীৱন দি আকৌ দুখত নেপেলাব। মোক এটা কাম কৰক, আপোনালোকে জীৱবিলাকৰ চকুত মোক স্থান দিয়ক। তেতিয়া দেৱতাসকলে সন্যাসী বুলি ক'লে, আৰু তেতিয়াৰ পৰাই নিমি আহি আমাৰ প্ৰত্যেকৰে চকুত বাস কৰিছে। মানুহবিলাকে বা জীৱবিলাকে হেনো তেতিয়াৰ পৰাহে চকুৰ টিপ মাৰিব পৰা হৈছে। নিমে এটা চকুৰ টিপ, অৰ্থাৎ চকুত নিমি বাস কৰি আছে। তাৰমানে মই কি ক'বলৈ কৈছোঁ, আমি প্ৰত্যেকেই একোজন নিমি। আমি ইয়াত থকা প্ৰত্যেকজনেই নিমি। আমি পৰা যজ্ঞলৈ এতিয়া 9জন সিদ্ধ আহিছে। মই নিমিটো চমুকৈ ক'লোঁ, আৰু কাহিনী আছে নকওঁ, যে এই নিমিয়ে 1000 বছৰীয়া যজ্ঞটো কৰি থাকোঁতে তাত 9জন সিদ্ধ আহি প্ৰৱেশ কৰিলে। সেই সিদ্ধকেইজনক দেখি নিমিয়ে বুজি পালে যে এইকেইজন মহাভকত, গতিকে আজি মই এইকেইজনৰ পৰা কিছুমান প্ৰশ্নৰ সন্ধান কৰোঁ। ঠিক তেনেকৈ নিমিয়ে কৰিলে।
নিমিয়ে কিন্তু কৰোঁতে ধূপ দীপ পাদ্যৰ ঘৰ তেনেকুৱা নাছিল। মনে ধূপ মনে দীপ এই বুলি কৈছিল। মনে গন্ধ পুষ্প মনেৰে কৰিছে, আমি মনেৰেই কৰিব লাগে। এতিয়া এই 9জন সিদ্ধ 9জন পুৰুষ আহি ইয়াত উপস্থিত। এতিয়া আমি আলোচনা কৰিম, মই আগতে ক'লো যে আমি প্ৰত্যেকে